হেল্ল' মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কাৰী পট এণ্ড ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ হাঁহৰ মাংস। আমিতো হাঁহ সকলোৱে কোমোৰাৰে খায়ে থাকোঁ, তো সেয়া আজি ভাবিলোঁ অকণমান ব্যতিক্ৰমীভাৱে আপোনালোকক দেখাওঁ। তো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে 1 কিলোগ্ৰাম হাঁহৰ মাংস। ইয়াত প্ৰথমে হালধি লগাই লৈছোঁ, আৰু ইয়াত প্ৰায় 1.5 চামুচমান মই জলকীয়াৰ গুড়ি দিছোঁ। আপোনালোকে যদি জলকীয়া নাখায় তেতিয়াহ'লে জলকীয়াৰ গুড়িটো স্কিপ কৰিব। ইয়াত সোৱাদ অনুযায়ী দি দিছোঁ নিমখ। মই নিমখটো একেবাৰতে আন্দাজ মিলাই দি দিছোঁ, পিছত লাগিলে অকণমান দিয়া যাব, সেইটো অকণমান মিলাই পেলাই দিব। এতিয়া ইয়াত দি দিম সৰিয়হ তেল, আৰু সৰিয়হ তেলো মই এতিয়াই বেছিকৈ দি দিম, পিছত আৰু বেছি নিদিওঁ, অকণমান দিম পিছত। তো মই প্ৰায় 3-4 চামুচমান ডাঙৰ চামুচেৰে তেল দি দিছোঁ। আৰু দেখিছেনে? তো ইয়াত দিব লাগিব এতিয়া গোটা নহৰু, কেইফুটামান গোটা নহৰু দি দিলোঁ। ইয়াত দি দিছোঁ এতিয়া জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি দিলোঁ, আৰু শুকানকৈ গুড়ি কৰি ৰখা মোৰ গৰম মছলা আছে, সেইখিনিৰো প্ৰায় আধা চামুচমান দি দিছোঁ। তো এতিয়া এইখিনি মই ভালদৰে সানি ল'ম, আৰু সানি পেলাই আধা ঘণ্টামান সময় এনেধৰণে ৰাখি দিম, যাতে মছলাখিনি মাংসত লাগি যায় খুব ভালদৰে। আৰু দেখিছেনে কালাৰটো কেনেকুৱা ধুনীয়া লাগিছে দেখিবলৈ। আৰু এয়া হৈছে আদা নহৰুৰ পেষ্ট। অকণমান হালধি দি দিছোঁ এইখিনিত, আৰু হালধি ব্যৱহাৰ নকৰোঁ সেইবাবে পেষ্টতে দি দিলোঁ। এয়া কেৰাহী এখন পাতি মই তেল গৰম দি দিলোঁ, তাত দি দিছোঁ আলু। যিহেতুকে আমি আজি কোমোৰা ব্যৱহাৰ নকৰোঁ, অকল আলুৰেই বনাম, প্ৰথমে মই আলুটো এনেধৰণে ফ্ৰাই কৰি লৈছোঁ। আৰু ইয়াত অকণমান হালধি দিছোঁ যাতে আলুত ধুনীয়া কালাৰ এটা আহে। আৰু দি দিলোঁ অকণমান গোটা গৰম মছলা, কাৰণ গৰম মছলাৰ গুড়ি ব্যৱহাৰ কৰিছোঁ, কম পৰিমাণে কৰিছোঁ। দুইটা মিলাই পেলাই ইয়াত গোটা গৰম মছলা দি দিলোঁ। ইয়াত দেখিছেনে আপোনালোকে? তো আলুটো অকণমান ফ্ৰাই হোৱাৰ লগে লগে ইয়াত দি দিছোঁ কাটি ৰখা, মই প্ৰায় 1.5টামান পিঁয়াজ আছে ইয়াত, সেইখিনি দি দিলোঁ। আৰু এইখিনি এতিয়া মই ৰঙচুৱা ভাৱ হোৱালৈকে ফ্ৰাই কৰি থাকিম, কাৰণ আমি সকলোৱে কোমোৰাৰে মাংস বনাই খায়ে থাকোঁ, কিন্তু এনেধৰণেও খাব পাৰি, আৰু বহুতেই বেছি সোৱাদ ভৰা হয় এইটো যে খাবলৈ, আৰু বনাবলৈ একেবাৰে ইজি হয়। ৰঙচুৱা হৈ গৈছে, ইয়াত মই মাংসখিনি ঢালি দিলোঁ। দেখিছেনে মোৰ মাংস ৰখা পাত্ৰটোত অকণমান অকণমান লাগি আছে। মছলাখিনি ভালদৰে দি দিওঁ। তো এতিয়া এইখিনি মই ফ্ৰাই কৰিম। ইয়াত আৰু কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰিবলগীয়া নাই, কাৰণ গোটেইবিলাক মছলা মই দিয়ে দিছোঁ। এইটো অকল ফ্ৰাই কৰিব লাগিব। সেইটো এটা সহজ হয়, কাৰণ কি মছলা দিলোঁ কি নিদিলোঁ সেইবিলাক আৰু চিন্তা কৰিবলগীয়া নাই, একেবাৰতে কৰি লৈছোঁ গোটেইখিনি, খালি লৰাই থাকিলেই হ'ব। জুইটো মই মিডিয়াম ফ্লেমত দি পেলাই এইখিনি ভালদৰে লৰাই থাকিম। এতিয়া অকণমান অকণমান তেল ওলাইছে দেখিছেনে মাংসৰ পৰা। যদি আপোনালোকে এনেকৈ আলুৰে কেতিয়াও খোৱা নাই, এদিন কিন্তু বনাই খাই চাব, বহুতেই বেছি টেষ্টি হয় খাবলৈ। এনেকুৱা নালাগিব যে কোমোৰা দিলেহে ভাল লাগে, আলুত একেবাৰে ভাল নালাগে, সেইটো ভাৱ একেবাৰে নাথাকিব। কোমোৰাৰ কথা আপোনালোকৰ মনতো নপৰিব খোৱা টাইমত, ইমানেই বেছি এইটো টেষ্টি হয়। এয়া মই যিটো পাত্ৰত ৰাখিছিলোঁ তাত অকণমান পানী দি দিছোঁ, যাতে মছলাখিনি ওলাই আহে পাত্ৰটোৰ পৰা। তো এতিয়া এইখিনি ফ্ৰাই কৰাৰহে কথা, আৰু অকণমান ঢাকনি লগাই মই ফ্ৰাই কৰি থাকিম। দেখিছেনে কালাৰটো অলপ চেঞ্জ হৈ গৈছে, ক'লা ক'লা এটা ভাৱ এটা আহিছে, অলপ মাংসৰ পৰাও পানী ওলাইছে। তো এতিয়া মই জুইটো মিডিয়াম কৰি পেলাই এনেধৰণে ফ্ৰাই কৰি থাকিম। ফ্ৰাইটো মই কৰি থাকোঁতে মাজে মাজে অকণমান অকণমান পানী এড কৰি গৈছোঁ, যিহেতু হাঁহৰ মাংস সিজিবলৈ বহুত টাইম লাগে। তো মই 3-4 বাৰমান এনেধৰণে পানী এড কৰি আছোঁ, আৰু ঢাকনি লগাই আছোঁ, এনেধৰণে কৰিছোঁ। আৰু অকণমান পানী দি দিছোঁ, আৰু ঢাকনি লগাই দিম। দেখিছেনে ভাজোঁতে ভাজোঁতে প্ৰায় ক'লা টাইপৰ এটা কালাৰ আহি গ'ল। ইয়াৰ পৰা ধুনীয়াকৈ তেলবিলাক ওলাই গৈছে, প্ৰায় 50%মান মাংসটো সিজি গৈছে। এতিয়া আকৌ ঢাকনি লগাই দিলোঁ। আলুটো অকণমান চেক কৰি লৈছোঁ, নাই আলুটোও বেছিকৈ সিজা নাই, আধামান সিজিছে। তো আকৌ অকণমান ফ্ৰাই কৰিব লাগিব। দেখিছেনে অকণমান পানী দিছোঁ, ইয়াত দি দিছোঁ এতিয়া কেঁচা জলকীয়া। যদি আপোনালোকে খাই দিব পাৰে, কাৰণ মাংসত অকণমান জ্বলা হ'লে ভাল লাগে, তো সেইবাবে দি দিছোঁ মই কেঁচা জলকীয়া। তো এতিয়া মই ইয়াত একেবাৰে ফাইনেল পানীটো দিম, কিন্তু মই গৰম পানী ব্যৱহাৰ কৰিছোঁ, কাৰণ পানীখিনি উতলাই ৰাখিছোঁ,
তাৰপিছত ব্যৱহাৰ কৰিছোঁ। আপোনালোকে পৰাপক্ষত গৰম পানীয়ে ব্যৱহাৰ কৰিব। আৰু দেখিছেনে খুব ভালদৰে উতলিছে। তো এইখিনি কিন্তু প্ৰায় হ'বৰ নিচিনা হৈছে আৰু অকণমান গ্ৰেভিটো হ'ব লাগিব, খালি অকণমান পাতল টাইপৰ হৈ আছে। তো আৰু অকণমান মই ঢাকনি লগাই দি দিম। দেখিছেনে আলুবিলাক সিজি গৈছে দেই। তো ঢাকনি লগাম এতিয়া। ঢাকনি গুচাই পেলাই দেখালোঁ। দেখিছেনে গ্ৰেভিটো পূৰা ডাঠ হৈ গৈছে। এইখিনি একেবাৰে হৈ গৈছে এতিয়া। তো মই নিমখটো অকণমান টেষ্ট কৰি লৈছোঁ। নিমখ একেবাৰে জোখৰ আছে আৰু খাবলৈ খুব বেছি টেষ্টি হৈছে। দেখিছেনে ছাইডত পূৰা ৰঙা ৰঙাকৈ তেল ওলাই গৈছে। তো এতিয়া মই গেছটো বন্ধ কৰি পেলাই এইখিনি নমাই পেলাই দেখাইছোঁ আপোনালোকক। এয়া দেখিছেনে কেনেকুৱা যে টেষ্টি হৈছিলে নহয়। তো আপোনালোকে এবাৰ কিন্তু ট্ৰাই কৰিব। আজিলৈ সামৰিছোঁ।